বাদ দিলো বাৰু পিঠা এই তাইতো কিয় এৰি গৈছিল বে মদ খোৱা বাবে তোক কিন্তু মানিছো দে ভাই তই কিন্তু কম মদাপি নহয় আৰে ভাই আজিলৈকে মই যিমান মদ খাইছো ন তহঁতে সিমানখিনি মোটাই নাই তোৰতো বাদ দিলো অভি তই কচোন তই কিয় মদাপি হলি এই বাদ দে ইয়াৰ কথা ওলালে আৰু তোৰ আজি হৈছে কি তই ইমান কিয় প্ৰশ্ন কৰি আছ বে নাই 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 তই আজি ক'বই লাগিব মোৰ কাহিনী শুনিবি তহঁতে ন মোৰ কাহিনী শুনিবি তহঁতে এতিয়া মই জীৱনৰ লগত যুঁজ কৰি আছো কিন্তু মজাটো ক'ত জান না ভাইত জীৱনেও মোক জিকিব নে নাই আৰু ময়ো জীৱনৰ ওচৰত হাৰ মনা নাই বা বেলেগ চাইৰি মাৰিছ দেই কিন্তু আৰে ভাইহঁত তহঁতে মোৰ কাহিনী শুনিব বিচাৰিছ ন শুন তেতিয়াহ'লে আৰে হাতো নেমেলিবা ফুলো নিচিঙিবা কাইতে পিন্ধিব পাৰে ছোৱালী দেখিলে মনো নেমেলিবা ধক্কাও দিব পাৰে যেতিয়া কলেজত এডমিশ্যন ল'বলৈ গৈছিল নিৰ্মল আৰু মই
ঐ তোৰ হ'লনে হ'ল যদি যাওঁ ব'ল অভিবা এই পিছত লগ পাম কৰিশ্মা ৰবা ময়ো গৈছো আহা আহা অনামিকা रामधेनु हो उन्मोना मोर हृदय रामधेनु हो खातुरंगी রঙেরে বুকুতে বিয়পা অভিমান ঐ কি হ'ল তোৰ নাই নাই তোৰ হ'ল যদি যাওঁ ব'ল ঐ কি হ'ল তোৰ নাই কচোন কি হ'ল তোৰ সেই ছোৱালীজনী হৈছে আৰু কাৰোবাৰ ইমান ভাগ্য বেয়া আছে যিটোৰ পাল্লাত হে কি ক'লি কোনবা সেই পখিলীজনী নহয় তাই কিবা বেলেগ দেখা দিন ধৰি তাইৰ কথাই মনলৈ আহি থকা হৈছে কাৰ কথা কৈ আছ তই সোণালীৰ লগত অহাজনী নহয়তো তই কেনেকৈ গম পালি বে জানো সোণালীক কৈছা কথাখিনি কিবা এটা হ'ব পাৰে বল দেৰি হৈছে ঘৰলৈ যাওঁ
বাই বলা নয়ন আমি যাও হয় অভিমন মোৰে বন্ধু কি কোনখন মেডিকেলত আহিলা নমস্কাৰ আহা আহা ময়ে কইনা দেউতা মাজনী খুৰাকে কৈছিলে তুমি আহিবা বুলি বাৰু আহোঁতে একো সুবিধা হোৱা নাইতো নাই নাই বাৰু তুমি কি কৰা বুলি কৈছিলা অইল ইণ্ডিয়া প্ৰজেক্ট মেনেজাৰ ছুটি নাপায় তেনেকৈ আজি সময় মিলাই আহিছোঁ হয় দিয়া আমাৰো ঘৰৰ কথা কৈছে কিজানি মাক নাই মাজনী সৰু থাকোঁতেই ঢুকাল যি কৰিব লগা হয় ময়ে কৰোঁ বাৰু তুমি অলপ বহা মই মাজনীক মাতি দিছোঁ মাজনী মাজনী মানে কইনা তুমিহে তুমি আহিবা বুলি ময়ো গম নাপাওঁ কিয় তোমাৰতো চাকৰিয়াল বিয়া আছিলে সেইবোৰ সকলো মিছা আছিল খেলি গ'ল মোৰ জীৱনৰ লগত তো ইয়াৰে যোগ্য সেইবোৰ বেয়া সময় আছিলে পাহৰি যোৱা প্লিজ দেউতাই বহুত আশা কৰি আছে মোৰ বিয়াখনক লৈ নহ'লে বহুত কষ্ট পাব তেওঁ আৰু মোৰ কষ্টবোৰ সৰি অভি মোক ক্ষমা কৰি দিয়া প্লিজ ক্ষমা আৰু তোক এতিয়া আৰু লাভ নাই কৰিশ্মা দেউতাক কৈ দিবা মোৰ কইনা পচন্দ হোৱা নাই ওকে বাই সৰি গুড বাই অভি আৰু এনেকৈ আকৌ এবাৰ আঁতৰি আহিছিলোঁ মোৰ প্ৰেমৰ পৃথিৱীখনৰ পৰা চিৰদিনৰ বাবে এখন বেলেগ পৃথিৱীলৈ য'ত মই অকলেই সুখী য'ত মোক বেয়া কাম কৰিলে কাণত ধৰি ভাল কৰাকৈ কোনো নাই য'ত মই
ফুল কৰিলে দেখুৱাই দিবলৈ প্ৰয়োজন নাই এতিয়া মোৰ এই অকলশৰীয়া পৃথিৱীখনৰ মই একমাত্ৰ ৰজা সঁচা কথাটো কি জাননে ভাইহঁত মিছা মৰম মিছা ভাল পোৱাৰ লগত থকাতকৈ অলপ কষ্ট হ'লেও অকলশৰে থকাটোৱেই ভাল আজি হ'ব দে আৰু মোৰ চাগে নিচাই আছে ঘৰলৈকে যাওঁ কাইলৈ একে ঠাইতে একেদৰে লগ পাম বুলি আশা